So, কেনেকুৱা লাগিল বাৰ্থডে সাৰপ্ৰাইজ? অফ কোর্স ভাল লাগিলে তুমি ইমান ধুনিয়া সারপ্রাইজ দিলা থ্যাঙ্কস ইয়ার আফটার অল বলিউড ভাল পোৱা যেটো অকনমান স্টাইল দিব লাগিব ন ৰাইট পিছে কেতিয়া আহিলা এই নাইট ৰিপৰ্ট আহিলো আৰু আছা ন কেদিনমান দেই নাই আজি যাব লাগিব আজিয়ে যাবা সোৱাদ তুমি ভাবিছিলা মই ভবা নাই আৰু মোৰ মনৰ কথাটো তোমাক ক'লো বাকি তোমাৰ ওপৰত ডিপেন্ড কৰে কি কোৱা কিন্তু প্লিজ এবাৰ ভাবি চাবা আই এম সিৰিয়াস ঠিক আছে মই ভাবি চাম বাৰু ভাই মই ওয়েট কৰিম বল 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 তই মোলৈ যাবি নে মই নাযাওঁ তই অকলে বেগটো বেগটো দে নাই লৈ যা তোক পাগল কৰিলে তাই সঁচাকে ঐ বেগটো দে অ মই পাগলে কৰিলে তাই तेरा फितूर जब से चढ़ गया रे इश्क जो जरा सा था वो बढ़ गया रे বহা থ্যাংক ইউ আজি চাগে কিমান দিনৰ পাছত লাঞ্চৰ কাৰণে আহিছো কাৰোবাৰ লগত চাগে কিয় আগতে অহা নাই কাৰো লগত আহিছো বহুত দিনৰ মূৰত মনত নাই তাৰমানে লাষ্ট টাইম কেতিয়া আহিছিলে ন মানে ছোৱালীৰ লগতে খিৰিকীৰে পলকতে জুমি চাওঁ আকাশলে জুম্বাইক সুধিলো মই ক'ত আপুনি কি শ্বপিং কৰিব আহিছিলে অলপ চলপ কিবা আচ্ছা আচ্ছা ময়ো সেয়া শ্বপিং কৰিলো যাওঁ এতিয়া যোৱাই নি যাওঁ ফ্ৰেণ্ডছ ৰৈ আছে অ'কে অ'কে ঠিক আছে তেতিয়া ঠিক আছে লগ পাম দিয়ক এণ্ড থেংক ইউ ওৱান্স এগেইন একো নাই ইটছ অ'কে অ'কে বাই বাই বাই